কবিতাৰ শিৰোনাম অমানুহ। কবি উজ্জ্বল কলিতা। হে মানৱ, কলৈ যাব ধৰিছা? শিলাময় নে মৰুভূমিলৈ, নে অন্য এক মায়া নগৰীলৈ? পোহৰ নেওচি আকৌ বিচাৰিছা পোহৰ। আচলতে বিচাৰিছা কি? স্বৰ্ণময় একোটা জীৱন, য'ত হেৰাই যায় মানৱী দৰত। নুশুনে কোনেও কাৰো কাতৰ চিঞৰ, হেৰাই যায় মানুহৰ মাজৰ পৰা আদৰ মৰম। বাঢ়ি আহে ক্ৰমে হত্যা ধৰ্ষণ, য'ত থাকে মাথো মানৱৰূপী একোটা দানৱ। অমানুহ।